হেল্ল' ফ্ৰেণ্ডছ, আমি এতিয়া আহিছোঁ পাকঘৰলৈ। আমাৰ মনে ভাত ৰান্ধিছে। এইখিনি আলু ধুই আনিছোঁ। এতিয়া আছে কণী, দেখাই আছে কণী ফ্ৰাই কৰা। যাওঁ পাকঘৰলৈ। কণী বাকলি গুচাই হ'ল, আলু বাকলি গুচাই হ'ল। এইফালে মছলা খুন্দিছে আৰু বাকী আছে এয়া বেঙেনা পুৰি থোৱা আছে, পিটিকা বনাবলৈ বাকলি গুচাবলৈ আছে। কণীৰ ৰং বহুত ধুনীয়া লাগিছে, ধুনীয়া ধুনীয়া ৰং। জুইত বনাই খোৱাৰ শাক বহুত টেষ্টি। বৰ্তমান এতিয়া মছলা খুদি হ'ল, এইফালে আলু পিটিকিছে, কণী এইফালে হৈ আছে। ৰংটো বেলেগ দেখিছে। জুইত বনোৱা শাক খাই ইণ্টাৰেষ্ট। ইমান ধুনীয়া ৰং উঠিছে। এতিয়া কণী দিব ইয়াত, খাই টেষ্টি লাগিব। আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কণীৰ ৰং বহুত ধুনীয়া লাগিছে, ধুনীয়া ধুনীয়া ৰং। জুইত বনাই খোৱাৰ শাক বহুত টেষ্টি। বৰ্তমান এতিয়া মছলা খুদি হ'ল, এইফালে আলু পিটিকিছে, কণী এইফালে হৈ আছে। ৰংটো বেলেগ দেখিছে। জুইত বনোৱা শাক খাই ইণ্টাৰেষ্ট। ইমান ধুনীয়া ৰং উঠিছে। এতিয়া কণী দিব ইয়াত, খাই টেষ্টি লাগিব।